নমস্কাৰ। আজি মই ময়ূৰ চৰাইৰ বিষয়ে ক'ব খুজিছোঁ, যি চৰাই সকলোৰে শ্ৰদ্ধাৰ, আনকি ভগৱান শ্ৰীকৃষ্ণৰ মূলৰ স্থান পাইছে তিনিটা ময়ূৰৰ পাখিয়ে। সেইকাৰণে কোৱা হৈছে কৰ্ণত কুণ্ডল জলে মাথাই ময়ূৰাৰ পাখি, গলে বনমালা জলে মনোহৰ হাসি। কি সুন্দৰ কমা কথা। গতিকে আমি ময়ূৰা বুলিও জানো, ময়ূৰ বুলিও জানো। হিন্দীত কয় মোৰ, জংগল মে মোৰ নাচে, কৃষ্ণে জংগল মে মোৰ নাচে, এনেকৈ কয়। আৰু বেংগলীতো কয় মোৰ বা ময়ূৰ। গতিকে এইটো পি ফাউল বুলি কয় আচলতে, আৰু পিকক বুলি কয় পিতৃপক্ষীবিলাকক, মাতৃপক্ষীবিলাকক কয় পি হেন। আচলতে ইংৰাজী নামটো আচল হ'ল পি ফাউল। পি ফাউল বিধ হ'ল গিগেলিফৰ্মিছ বৰ্গৰ চৰাই আৰু ফেচিনিয়াডি গোত্ৰৰ চৰাই। এই আমাৰ যে বংশ গোত্ৰবিলাক থাকে, এই গোত্ৰটো হ'ল ফেচিনিয়াডি। গতিকে এই গোত্ৰটোৰ অন্তৰ্ভুক্ত হৈ আছে ফিজেন্স দৰিকবিলাক, পাৰ্ট্ৰিজ তিতৰবিলাক, কোৱেইলছ দৰিকবিলাক, বতা চৰাইবিলাক। তাৰ উপৰি আৰু সোমাই আছে ফ্ৰেংকলিন, মনেল, ড্ৰগোপান, এইবিলাকো অন্তৰ্ভুক্ত হৈ আছে। গতিকে আৰু বহুত অন্তৰ্ভুক্ত হৈ আছে সিহঁতৰ মাজত। গতিকে এই চৰাইবিধ আমাৰ মানুহে খুব শ্ৰদ্ধাৰ চকুৰে চায়, মৰমৰ চকুৰে চায়, আদৰ কৰে। আৰু ইহঁত এনেকুৱা হেল্পফুল চৰাই, জংঘলত যদি বাঘে বা সিংহই হৰিণৰ কাৰণে চপ লৈ আছে, তেতিয়া সিহঁতে ডাঙৰ ডাঙৰকৈ পিয়াওঁকৈ মাতি পেলাই সাৱধান কৰি দিয়ে। আৰু সিহঁতৰ জানে যে ময়ূৰে যেতিয়া ইমান ডাঙৰকৈ চিঞৰিছে, কিবা ওলাইছে, হীৰাই লৰ মাৰি আপোনাৰ আত্মৰক্ষা কৰিব পাৰে। গতিকে ময়ূৰে ইমান হেল্পফুল চৰাই। আৰু সিহঁতেও ৰাতি হ'লে পানীৰ আশ্ৰয়ত থকা অতি ওখ গছৰ ডালত চিঞৰি বিপদৰ সন্মুখতো কেওঁকে মাতে, আৰু ৰাতি হ'লেও কেওঁকে মাতে। এই মাতটো কিন্তু আচলতে অস্ত্ৰপ্ৰহৰৰ মাত। দিনৰ ৰাতি যি অস্ত্ৰপ্ৰহৰ থাকে সময়মতে মাতে, ফেঁচাই যেনেকৈ সময়মতে মাতে, ইহঁতেও সময়মতে মাতে। গতিকে এই হ'ল কথা। আৰু পি ফাউল বস্তুটো এনেকুৱা যে আমাৰ ইয়াতে বৰ্ষা ঋতুত বসন্তৰ পৰা আৰম্ভণি হয়, কিন্তু বৰ্ষা ঋতুত পিতৃপক্ষীবিলাকৰ পাখিবিলাক, দীঘল পাখিবিলাক, সুন্দৰ সৌন্দৰ্যৰ পাখিবিলাক খুব খৰখৰি কৰি পৰে। তাৰ আগতে বসন্ত আৰু গ্ৰীষ্মকালত প্ৰজনন হয়, 6টাকৈ পাৰে কণী, আৰু 21 days to 24 days লয়। আৰু এবাৰ কি হ'ল, 95-ত অসম ৰাজ্যিক চিৰিয়াখানাত মুক্ত বিচৰণৰ সুবিধা দিয়া হৈছিল ময়ূৰক। সেই সময়ত এই ময়ূৰৰ মাতৃপক্ষীয়ে লৈ পেলাই কঁঠাল গছৰ তলদি এটা ড্ৰেইন আছে, ড্ৰেইনটোত মানে লৈছিলে 6টা কণীৰ ওপৰত। ৰাতিটো শিয়ালে মানে আক্ৰমণ কৰাৰ কাৰণে মাইকীটো বোধহয় লৈয়ে গ'ল নেকি, সেইদিনাৰ পৰা দেখা নাই আৰু কণীকেইটাও নাই। পিতৃপক্ষীটো আহি পেলাই আমাৰ দৰজা খোলা আছিল, ভয় খাই পেলাই আমাৰ ঘৰ সোমাল। পিতৃপক্ষীয়ে একদম মানে ছাইডৰ পৰা ওপৰতে পহৰা দি থাকে। পহৰা দিয়া চৰাইটো ভয় খাই পেলাই যেতিয়া তেওঁৰ পত্নীক লৈ গুচি গ'ল শিয়ালে, ভয় খাই পেলাই আমাৰ ঘৰলৈ আহিল সোমাই। বহুতৰ ঘৰ আছে, কিন্তু কাৰো তাত নোসোমাল, আমাৰ ঘৰত কিন্তু সোমাই আহে। গতিকে আহি সোমাই মই আৰু কি কৰিম, সিহঁতৰ প্লাষ্টিক পাৰি পেলাই এখন বিচনাত দি দিছোঁ। দিওঁতে আৰু খাদ্য খাব দিলোঁ, ভাত দাইল এইবিলাক দি দিলোঁ, চাউল দি দিলোঁ, চব খাইছে। ৰাতিপুৱা উঠি চাওঁ যে একেবাৰে বিচনাখনত ভেকুলীৰ মূৰ, সাপৰ নেঙুৰ, কিবা হাড়, গোটেইখন কেঁচুৰ এখৰা, গোটেই গোন্ধাই একেবাৰে বমি আহি গ'ল। ইমান ধুনীয়া চৰাইটো যে ইমান বেয়া খাদ্যবিলাক খাই ক'ব নোৱাৰে, আৰু গোন্ধত ল'ব নোৱাৰে। সেইবিলাক প্লাষ্টিকখন পেলাই দিলোঁ, দি পেলাই ময়ূৰটো খাদ্য খুৱাই পেলাই বিদায় দিলোঁ, যাব দিলোঁ। গতিকে এনেকুৱা এটা কথা। গতিকে এই চৰাইবিধ 92 ইঞ্চি দীঘল হ'ল মাতৃপক্ষীটো, আৰু পিতৃপক্ষীটো 122 ইঞ্চি দীঘল। কিয়? তাৰ পিতৃপক্ষীৰ ময়ূৰৰ যিটো পাখিটো আছে, সুন্দৰ পাখিটো, তাৰ ধূলা ময়ূৰটা, সেই পাখি সকলোৰে পৰিচিত পাখি, সেইটো
কাৰণে বেছি দীঘল, কিন্তু এনে জোখত প্ৰায় একেই। আৰু পলিগেমাছ বাৰ্ড বুলি মই যোৱাকালি কৈছোঁৱে ইংৰাজীত। গতিকে এই চৰাইবিধ বৰ্তমান এই ইণ্ডিয়াত আছে যদিও বহুত কম হৈ গ'ল আগৰ তুলনাত, আৰু বাংলাদেশত আছে বুলি কয়, হয়তো দুই এটা আছে, বেছি নাই। আমাৰ অসমৰ মানাছত দেখা যায় আৰু অন্য অৰণ্যত দেখা পোৱা নাযায়। গতিকে এই চৰাইবিধৰ সংখ্যা বহুত বেছিকৈ অৱনতি হৈছে, কিন্তু আমাৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে আমি সন্মান জনাই পেলাই সিহঁতক যত্নপৰ হ'ব লাগে বংশবৃদ্ধিত। আৰু এই ময়ূৰ যিহেতু ভগৱানৰ লগত জড়িত, ভগৱান শ্ৰীকৃষ্ণৰ অতি মৰমৰ চৰাই, তেওঁ য'তেই থাকে ময়ূৰ চৰাই, সেইফালৰ পৰা আমি চৰাইবিধক ৰক্ষা কৰা উচিত। আৰু এটা কথা আছে, কিছুমান বাইবেলত আছে, ৰজা চলমানে 750 বিফৰ খ্ৰাইষ্ট BC খ্ৰীষ্টাব্দৰ আগত, খ্ৰীষ্টপূৰ্ব এই 750 খ্ৰীষ্টপূৰ্বত ৰজা চলমনে আমাৰ ইণ্ডিয়াৰ পৰা নি পেলাই গাঁৱৰ দেশত বংশবৃদ্ধিৰ কাৰণে চেষ্টা কৰিছিল, আৰু চেষ্টাত সফল হৈছিল। আৰু চীন দেশৰ মানুহেও আমাৰ পৰা দিছে। আলেকজাণ্ডাৰে যেতিয়া ভাৰত আক্ৰমণ কৰিব আহে, তেতিয়াও তেওঁৰ ময়ূৰৰ প্ৰতি ময়ূৰ দেখা পাই আকৃষ্ট হৈছিলে, তাৰ পৰা 2-4টা খণ্ড লৈ গৈছিলে। গ্ৰীক, ইউৰোপ এইবিলাকত তেওঁ বংশবৃদ্ধিৰ চেষ্টা কৰিছিলে। আৰু আমাৰ মোগল সম্ৰাট শ্বাহজাহানে 9 কোটি টকা খৰচ কৰি এখন সোণৰ ময়ূৰ সিংহাসন তৈয়াৰ কৰিছিল সেই সময়তে, 1600 শতিকাৰ কথা। গতিকে ফিজেন সকলোৰে মৰমৰ, গতিকে এই মৰমৰ চৰাইবিধক আমি, আৰু ইয়াৰ বিষয়ে ক'ব লগা বহুত কথা আছে, আধা ঘণ্টা 1 ঘণ্টা ক'লে শেষ নহ'ব। গতিকে এইখিনিতে সামৰিছোঁ, যদিও মই কালি এই চৰাইটোৰ বিষয়ে ইংৰাজীত ক'লোঁ, অকণমান কৈছোঁ সৰুতে, আৰু ইংৰাজী পঢ়া ল'ৰা ছোৱালীবিলাকেও বুজি পাব ভালকৈ, সেইকাৰণে মানে সাৰ মৰ্মখিনি দি দিছোঁ। গতিকে আমাৰ ভাষাটো এইখিনি ক'লোঁ। গতিকে গোটেইবিলাকে চৰাইবিধক কল্যাণ সাধা জানিলে আমি আমাৰ শ্ৰীকৃষ্ণক লৈ মহিলাৰ বাকীটো লয় যে এটা গান আছে আমাৰ, গানৰ কলিটো অকণমান শুনাই দিছোঁ আপোনালোকক। কৰ্ণত কুণ্ডল জলে মাথাই ময়ৰাৰ পাখি, গলে বন মান জলে মনোহৰ আখি, কৰ্ণত কুণ্ডল জলে মাথাই ময়ৰাৰ পাখি।